নমস্কাৰ সকলোকে ট্ৰেভেলগ উইথ ৰশ্মিৰ ঐতিহ্য বিচাৰি শিতানটোত আজি আপোনালোকক মই লৈ যাম ঐতিহ্যমণ্ডিত এটি গৃহলৈ যিটো প্ৰতিষ্ঠা হৈছিল আজিৰ পৰা প্ৰায় 125 বছৰৰ আগতে ক'ত আছে এই ঐতিহ্যমণ্ডিত গৃহটি আৰু কি আছিল এই বিষয়ে জানো আহক এয়া ঐতিহ্যমণ্ডিত গৰিয়াজান ক্লাব আজিৰ পৰা প্ৰায় 125 বছৰৰ আগতে এই ক্লাবটো ব্ৰিটিছ সাহাবসকলে প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ আমোদ প্ৰমোদৰ কাৰণে আৰু এই ক্লাবটো গোলাঘাট জিলাৰ বোকাখাট মহকুমাৰ বোকাখাট বিধানসভা সমষ্টিৰ বাদুলিপাৰ ৰঙামাটি গাঁৱত অৱস্থিত আৰু দুখৰ কথা এই যে এই ঐতিহ্যমণ্ডিত ক্লাবঘৰটোৰ এতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থা আৰু বনৰীয়া জীৱ-জন্তুৰ আশ্ৰয়স্থলত পৰিণত হৈছে অবিভক্ত শিৱসাগৰ জিলাৰ চাহবাগিচাৰ পৰিচালকসকলে প্ৰতিষ্ঠা কৰিছিল এই বৃহৎ আকাৰৰ ক্লাবঘৰটো আৰু ক্লাবঘৰটোৰ সন্মুখত এখন বৃহৎ আকাৰৰ খেলপথাৰ আছে বৃহৎ বুলি এই কাৰণে কৈছোঁ যে ইয়াত প্ৰায় 39 বিঘা মাটি আছে বুলি জনা যায় অৱশ্যে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত 48 বিঘা মাটি থকাৰ কথা জনা যায় যিমানবোৰ ইনডোৰ গেম আছে গোটেই গেমসমূহ খেলিবৰ কাৰণে ব্ৰিটিছসকলে এই ক্লাবটোত সুবিধা কৰি লৈছিল আৰু এই ক্লাবটোৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ আমি গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত পবিত্ৰ বৰবৰা ছাৰৰ কাষ চাপিছিলোঁ আৰু ছাৰৰ ঘৰত নিচেই কাষতে এই গৰিয়াজান ক্লাবটোৰ তেনেহ'লে ছাৰৰ পৰাই জানো আহক এই ক্লাবটোৰ বিষয়ে অবিভক্ত শিৱসাগৰ জিলাৰ গোলাঘাট যোৰহাট আৰু শিৱসাগৰ জিলাৰ চাহ বাগিচাসমূহৰ পৰিচালকসকল ইয়ালৈ আহিছিল তেওঁলোক ইয়াত সদস্য আছিল আৰু ইয়াৰ আভ্যন্তৰীণ ভাগৰ যিবিলাক খেলা ধূলাবিলাক ইয়াত হৈছিল ইয়াত টেনিছ ফিল্ড আছিল ছুইমিং পুল আছে তাৰ চিনেমা ঘৰ আছিল আৰু প্ৰসাধনৰ গৃহ আছিল অনেকখিনি ইয়াত সভাগৃহ আছিল বিভিন্ন ধৰণৰ ফটো ইয়াত দেখিছিলোঁ পুথিভঁৰাল আছিল এটা সময়ত অতি সুন্দৰ এটা গৃহ আছিল আমি এইখিনি দেখিছিলোঁ আৰু এইটো 1896 চনতে প্ৰতিষ্ঠা হ'ল বুলি পোৱা গৈছে 1896 চনত প্ৰতিষ্ঠা হ'লে ইয়াৰ বয়স এতিয়া 125 বছৰ হ'ল এটা সময়ৰ এই যিটো ঐতিহ্য শতাধিক বছৰ গৰকা যিটো ঐতিহ্য সেই ঐতিহ্য এতিয়া এই হাবিয়নিৰ মাজত হেৰাই যাব ধৰিছে আৰু সেইকাৰণে স্থানীয় ৰাইজে ইয়াৰ যাতে হানি বিঘিনি নহয় মাটিখিনি যাতে সংৰক্ষণ হয় তাৰ কাৰণে স্থানীয় ৰাইজে এখন সংৰক্ষণ সমিতি গঠন কৰি এই সমিতিৰ যোগেদি ইয়াক সংৰক্ষণ কৰি ৰাখিছে আৰু এই সংৰক্ষণ সমিতি আৰু বিভিন্ন অঞ্চলৰ ৰাইজে এইটো দাবী জনাইছে যে এয়া পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব লাগে অসম চৰকাৰে আৰু ইয়াত এখন মিনি ষ্টেডিয়ামৰ সাজিব লাগে ব্যৱস্থা কৰিব লাগে আৰু ভাৰতৰ এগৰাকী জাতীয় শ্বহীদ মণিৰাম দেৱান তেওঁ প্ৰথম অসমীয়া চাহ খেতিয়ক যিহেতু এইটো চাহ বাগিচা কেন্দ্ৰিক চাহ বাগিচা পৰিচালকৰ দ্বাৰা এইখিনি নিৰ্মিত হৈছিল সেই মণিৰাম দেৱানৰ স্মৃতিত এইখন পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাই আহিছে আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱক এইখিনি জনোৱা হৈছিল আৰু এতিয়াও আমি বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী অতুল বেৰাদেৱক জনাই আহিছোঁ আৰু পৰ্যটন বিভাগৰ যি দায়িত্বত যিসকল আছে বৰ্তমান চৰকাৰ তেখেতসকলকো আমি আহ্বান জনাওঁ যাতে এইখিনি পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰি ইয়াত বিভিন্ন অঞ্চলৰ মানুহ অহাৰ যাতে সুবিধা কৰি দিয়ে ছাৰলৈ ধন্যবাদ জনালোঁ এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে আমাক পবিত্ৰ বৰবৰা ছাৰৰ উপৰিও বিশেষভাৱে সহযোগিতা আগবঢ়াইছিল গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত ভূঞা সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱা শিৱেশ্বৰ দত্ত ৰাজেশ আগৰৱালা সবিতা বৰবৰা চন্দন গগৈ আদিয়ে আজিৰ পৰা প্ৰায় 125 বছৰ পূৰ্বে ব্ৰিটিছসকলৰ দিনতেই এই গৰিয়াজান চাহ বাগিচাৰ সন্মুখত প্ৰায় 40 বিঘা মাটিৰে গৰিয়াজান ক্লাব ব্ৰিটিছ চাহাবসকলৰ কাৰণে গঢ় লৈ উঠিছিল আৰু আজি 125 বছৰ পিছত ই এক প্ৰায় ধ্বংসস্তূপত পৰিণত হৈছে ইয়াত ব্ৰিটিছসকলৰ আমোদ প্ৰমোদৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ আমোদ প্ৰমোদৰ কাৰণে যিমানখিনি সা সুবিধাৰ প্ৰয়োজন সকলো ধৰণৰ সা সুবিধা আমি ইয়াত দেখিছোঁ এখন ইনডোৰ ষ্টেডিয়াম আছে এটা লাইব্ৰেৰী আছে ছুইমিং পুল আছে টেনিছ কোৰ্ট আছে প'ল' ক্লাব আছে স্বাধীনতাৰ বহু পিছলৈকে ইয়াৰ স্থানীয় ৰাইজে কোৱা মতে 1985 চন 90 চনমানলৈকে যেতিয়ালৈকে গৰিয়াজান চাহ বাগিচাই এই অঞ্চলটো চোৱা চিতা কৰিছিল এই ক্লাবটো চোৱা চিতা কৰিছিল তেতিয়ালৈকে সুন্দৰভাৱে চলি আছিল কিন্তু চাহ বাগিচা এৰি দিয়াৰ পিছত এতিয়া
ইয়াত আচলতে যিমানবিলাক বস্তু আছিল লাইব্ৰেৰী কিতাপবিলাক যিবিলাক ইংৰাজী সাহিত্যৰ অতি মূল্যৱান গ্ৰন্থ আছিল সেইবিলাক কোনোবাই লৈ গৈছে। ইয়াত যিবিলাক আচবাব আছিল ফাৰ্নিচাৰ আছিল শুনামতে বা স্থানীয় ৰাইজে কোৱা মতে মানুহৰ ঘৰে ঘৰে আছেগৈ গৈ আৰু লাহে লাহে পৰিত্যক্ত এই ঠাইটুকুৰা বিভিন্ন ধৰণৰ অসামাজিক কাম কাজৰো কেন্দ্ৰীভূত হৈ পৰিছে আৰু এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত চৰকাৰক প্ৰশাসনক আহ্বান জনাই আহিছে, দাবী জনাই আহিছে যে ইয়াত এটা পৰ্যটন কেন্দ্ৰ হ'ব লাগে আৰু আমি ধুনীয়াকৈ দেখিছোঁ যে 40 বিঘা মাটিৰে যি ধৰণৰ এটা পৰ্যটন কেন্দ্ৰ ইয়াত গঢ়ি তুলিব পাৰে অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱত সেইটো সম্ভৱ হৈ উঠা নাই আৰু অসম চৰকাৰে যদি ইচ্ছা কৰে এই পৰ্যটন কেন্দ্ৰটোৰ জৰিয়তে পৰ্যটকৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। তদুপৰি স্থানীয় বহু ৰাইজে ইয়াৰ পৰা সংস্থাপনৰ সুবিধা লাভ কৰিব। জৰাজীৰ্ণ হৈ পৰা এই ঘৰটোৰ প্ৰতিটো কোঠাই বেছ আহল বহল আছিল আৰু ব্ৰিটিছ চাহাবসকলে নিৰ্মাণ কৰা অন্যান্য বাংলোৰ উচ্চতাৰ দৰেই গৰিয়াজান ক্লাবটোৰ উচ্চতা প্ৰায় 15 ফুট আছে। এয়া যে দেখিছে এয়া এটা ইনডোৰ ষ্টেডিয়াম আছিল ব্ৰিটিছসকলৰ আৰু ইয়াত এখন বেডমিণ্টন কোৰ্ট আছিল যিখনৰ উডেন ফ্ল'ৰ আছিল আৰু এই উডেন ফ্ল'ৰৰ কাঠখিনি কিন্তু এতিয়া নাই, কেতিয়াবাই এই কাঠখিনি চোৰে লৈ গৈছে। আচলতে এই গৃহটো বিভিন্ন সামগ্ৰীৰে বিভিন্ন আচবাবেৰে পৰিপূৰ্ণ হৈ আছিল কিন্তু এতিয়া মাত্ৰ ভগ্নপ্ৰায় দেৱালকেইখনৰ বাহিৰে একোৱেই নাই। এই ইনডোৰ ষ্টেডিয়ামটোৰ কাষতে আছে এটা ছুইমিং পুল যিটো ব্যৱহাৰযোগ্যটো হৈ থকা নাই কিন্তু সেইটো চাবলৈ যাবলৈও এটা ভয় লগা অৱস্থা। হাবি জংঘলেৰে বেৰি ধৰি আছে ছুইমিং পুলটো। এইটোৱেই হৈছে সেই তাহানিতে ব্ৰিটিছসকলে সাঁতুৰিবলৈ ব্যৱহাৰ কৰা ছুইমিং পুলটো, যিটো সময়ত আমাৰ অসমীয়া লোকসকলে সাঁতুৰিবলৈ পুখুৰী, নদী, খাল, বিল আদি ব্যৱহাৰ কৰিছিল। সেই সময়ত কিন্তু ব্ৰিটিছসকলে এনেকৈ আধুনিক ধৰণেৰে পুল বনাই পেলাই সাঁতুৰিবলৈ ব্যৱহাৰ কৰিছিল, যিটো আমাৰ অসমীয়াই তেতিয়া ভাবিবও নোৱাৰে। এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিবলৈ বিচাৰোঁ যে ব্ৰিটিছ চাহাবসকলে আমোদ প্ৰমোদৰ কাৰণে সেই সময়ত গৰিয়াজান ক্লাবৰ উপৰিও কাকডোঙাতো এটা ক্লাবঘৰ সজাইছিল, যিটো কিন্তু এতিয়া কোনো অস্তিত্বই নাই। পৰৱৰ্তী সময়ত সেই স্থানতে বৰজান হাইস্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল। শেষৰ ফালে এই গৰিয়াজান ক্লাবটোৰ দায়িত্ব গৰিয়াজান চাহ বাগিচাৰ আছিল, কিন্তু তেওঁলোকে যেতিয়া এই ক্লাবঘৰটোৰ দায়িত্ব এৰি দিলে তেতিয়া কিন্তু স্থানীয় লোকক তেওঁলোকে অৱগত নকৰিলে, ফলত এই ক্লাবঘৰটো পৰিত্যক্ত হৈ ৰ'ল আৰু তেনে সময়তে একাংশ দুষ্কৃতিকাৰীয়ে ইয়াৰ সম্পদসমূহ লুটপাট কৰিবলৈ সুবিধা পালে। এই দেৱালখনলৈ মন কৰকচোন, এই দেৱালখনত অঁকা আছে সেই সময়ৰ গৰিয়াজান ক্লাবটোৰ সম্পূৰ্ণ ক্লাবটোৰ এটা নক্সা। ক্লাবটোৰ ভিতৰত কি কি আছে, কি কি খেলাৰ সামগ্ৰী আছে, ক'ত গাড়ী পাৰ্কিং হ'ব, ক'ত ৰেষ্টুৰেণ্ট আছে, ক'ত বাৰ আছে, গোটেইখিনি খুব ধুনীয়াকৈ আঁকি থোৱা আছে আৰু এয়া আঁকিছিল এজন ব্ৰিটিছ চাহাবে। আৰু সুখৰ কথা এই যে যিজন ব্ৰিটিছ চাহাবে এই অংকনটো কৰিছিল তেওঁ পিছৰ প্ৰজন্মৰ এজন ব্যক্তি আহিছিল অকল এই অংকনটো চাবৰ কাৰণে। এতিয়াও কি সুন্দৰ হৈ আছে অংকনটো আৰু এই ঐতিহ্যসমূহ যাতে আমাৰ লোপ নাপায় তাৰ কাৰণে আমি সজাগ হ'ব লাগিব আৰু স্থানীয় ৰাইজ কিন্তু যথেষ্ট সচেতন এই ক্ষেত্ৰত, তেওঁলোকে খুব সযতনে সংৰক্ষণ কৰি ৰাখিছে। এই যে দেখিছে চিমনিটো, এই চিমনিটো ক্লাবটোৰ প্ৰতিটো কোঠাতেই আছে। তেওঁলোকে ঠাণ্ডাত যাতে জুই পোৱাব পাৰে তাৰ কাৰণে এই চিমনিটো সুবিধা কৰি লৈছিল প্ৰত্যেক কোঠাতেই। সমিতিৰ সম্পাদক, গতিকে আমি সংৰক্ষণ সমিতিয়ে আমি প্ৰাক্তন বিধায়কসকলক আমি অৱগত কৰিছোঁ এই ক্লাবটিৰ বিষয়ে। আৰু আমি এটা কথা আপোনালোকক জনাওঁ যে ইয়াত যিমান ভূমি আছে 39 বিঘা মাটি, হয়তো এনেকুৱা ফিল্ড এখন আমাৰ গোলাঘাট জিলাত নাই। গতিকে আমি চৰকাৰক দাবী জনাওঁ, আমি আগৰ পৰা দাবী জনাই আহিছোঁ আৰু আমাৰ সংৰক্ষণ সমিতিৰ 31 দিনীয়া সংৰক্ষণ সমিতি, এই সংৰক্ষণ সমিতিৰ নাম আমি শ্বহীদ মনিয়ম দেৱান গৰিয়াজান ক্ৰীড়া প্ৰকল্প নামে নামাকৰণ কৰি 31জনীয়া এখন সংৰক্ষণ সমিতি প্ৰস্তুত কৰা হয়। গতিকে এই সংৰক্ষণ সমিতিয়ে বিভিন্ন সময়ত চোৰ
বা দখল কৰিবলৈ অহা মানুহক বাধা দি আহিছে আৰু এই সংৰক্ষণ সমিতিয়ে আমাৰ প্ৰাক্তন বিধায়ক আটাইকেইজনকে আমি দাবী জনাই আহিছোঁ যে ইয়াত এখন মিনি ষ্টেডিয়াম হ'ব লাগে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাথো 2 কিলোমিটাৰ নিলগত থকা এই গৰিয়াজান ক্লাবটোক পুনৰ সজাই পৰাই ব্যৱহাৰযোগ্য কৰিবলৈ বহু ধনৰ প্ৰয়োজন নাই, প্ৰয়োজন মাথো চৰকাৰী সদিচ্ছাৰ। ইয়াক এক ক্ৰীড়া প্ৰকল্প হিচাপে গঢ়ি তুলিব পাৰিলে বহু প্ৰতিভা বিকশিত হোৱাৰ সুযোগ পাব। সেয়ে সকলোৰে লগতে ময়ো চৰকাৰক অনুৰোধ জনাওঁ যে এই ক্লাবৰ প্ৰতি সুদৃষ্টি নিক্ষেপ কৰে যেন। যেতিয়ালৈকে আপোনাৰ চাহ বাগিচা কৰ্তৃপক্ষই এইটো সংৰক্ষণ কৰি ৰাখিছিলে, ব্যৱহাৰ কৰি আছিলে, তেতিয়ালৈকে বস্তু ঠিকেই আছিলে। তাৰ কিছুদিনৰ পিছত যেতিয়া কোনো এটা সংৰক্ষণৰ ব্যৱস্থা তেওঁলোকৰ নাইকিয়া হ'ল, তাৰপৰা চোৰে আহি ধৰক বস্তুখিনি নিবলৈ আৰম্ভ কৰিলে। তাৰপৰা লাহে লাহে ইটো সিটোকে মানুহৰ ব্যক্তিগত ঘৰত বা ইয়াত থকা কৰ্মচাৰী কিছুমানৰ ঘৰত সেই বস্তুখিনি গ'ল বুলি আমি জানিছোঁ বা শুনিছোঁ। যদি আমি আগতে সৰুতে মনত আছে যেতিয়া টেনিছ খেলে, আমি তাত যেতিয়া ছাত্ৰ হৈ থাকোঁ তেতিয়া আমি টেনিছ ধৰি দিওঁ, চাহাবসকলক টেনিছ ধৰি দিওঁ। তাৰ বিনিময়ত আমাক পইচা দিয়ে আৰু খুব ধুনীয়া ধুনীয়া খাদ্য আমাক খাবলৈ দিয়ে। তেখেতসকলে ইয়াত মাঘ বিহু উদযাপন কৰিছিলে, খুব সুন্দৰকৈ মেজি পাতিছিলে, বিভিন্ন বিহু পাতিছিলে। গতিকে সেইবোৰ আমি ৰাইজে ইয়াত উপভোগ কৰিছিলে। অন্ততঃ কংগ্ৰেছ চৰকাৰৰ দিনৰ যিজন সাংসদ দীপ গগৈ আছিলে, তেখেতৰ আচলতে আমি কমিটি নিজেই গৈছিলোঁ। মই তেতিয়া ছেক্ৰেটাৰী আছিলোঁ। সেই কথা আমি অৱগত কৰিছিলোঁ বা আমি উপায়ুক্ত মহোদয়ক অৱগত কৰিছিলোঁ। আমাৰ বিধায়ক, স্থানীয় বিধায়ক আমাৰ অৰুণ ফুকনক কৈছিলোঁ। তাৰপিছতে আমাৰ জিতেন গগৈ ডাঙৰীয়াক আমি কৈছিলোঁ। তাৰপিছত আমাৰ যেতিয়া অতুল বৰাদেৱ আহিলে, তেখেত মন্ত্ৰীও আমাৰ সমষ্টি, গতিকে তেখেতক আমি অৱগত কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ, সোণোৱাল দেৱক। গতিকে তাৰপিছতো আমাৰ কোনো ভাল ফল হোৱা নাই। পুনশ্চ আমি বৰ্তমানৰ চৰকাৰখনক আমি আহ্বান জনাইছোঁ। আমাৰ স্থানীয় বিধায়ক তথা আমাৰ মন্ত্ৰী মহোদয়ৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। এই সকলোবিলাক এতিয়া আমি দেখিছোঁ যে ভুলৈ গ'ল, কি হ'ল মানে হৰলৈ কি হ'ল, আৰু আমি এতিয়া অকল এটা মানে ভগা পজাৰ নিচিনা ভিতৰত। সেইকাৰণে চৰকাৰক বৰ বিশেষ অনুৰোধ যে কিবা এটা কৰি মুঠতে ইয়াৰ বেডমিণ্টন কোৰ্ট, ছুইমিং পুল, লং টেনিছ এইবিলাক যদি এক্টিভ কৰি দিয়ে আমাৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে বহুত সুবিধাজনক হ'ব। ধন্যবাদ। পৰিত্যক্ত এই ক্লাবঘৰটোৱে আকৌ প্ৰাণ পাই উঠক, সজীৱ হৈ উঠক ইয়াৰ প্ৰাংগণ, ইয়াকেই কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।